নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছলৈ। চৰকাৰী আঁচনি তথা গুৰুত্বপূৰ্ণ খবৰসমূহলৈ আহিছোঁ মই আপোনালোকৰ লগত আকৌ কথা পাতিবলৈ। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু নতুনকৈ অহা বন্ধুসকলক এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তাৰ লগতে ভিডিঅ'টো হোৱাটছআপ, ফেচবুক যিসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ আপোনালোকে ব্যৱহাৰ কৰে সকলোতে শ্বেয়াৰ কৰি দিব, যেন প্ৰতিজন মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। কাৰণ গভৰ্ণমেণ্টৰ আঁচনি তথা গুৰুত্বপূৰ্ণ আপডেটছ যিসমূহ আমি জনাটো আমাৰ বাবে অতিকৈ জৰুৰী হয়, সেই ইনফৰমেশ্যনসমূহৰ ওপৰত মই ভিডিঅ'জ বনাই থাকোঁ প্ৰতিদিনে। আৰু আপোনালোকে যদি এতিয়ালৈ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইবো কৰি ল'ব আৰু লগতে থকা বেল আইকনটোও প্ৰেছ কৰি দিব, যেন আগন্তুক দিনতো ভিডিঅ'জসমূহ চাই থাকিব পাৰে। তাৰ লগতে গুৰুত্বপূৰ্ণ এটা কথা আছে, মই প্ৰতিদিনে ভিডিঅ' আপলোড দিওঁ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহলৈ। প্ৰতিদিনে নিউ যিবোৰ আপডেটছ আহি থাকে, প্ৰতিটো আপডেটছ আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমে লাভ কৰিব। সেইকাৰণে ভিডিঅ'জসমূহ কাইণ্ডলি ৰেগুলাৰলি চাবলৈ চেষ্টা কৰিব। প্ৰতিটো ভিডিঅ' খুব বেছি নহয়, মেক্সিমাম 10 মিনিট বা 11 মিনিটৰ ভিডিঅ' হয় মোৰ। কাইণ্ডলি ভিডিঅ'সমূহ প্ৰতিদিন এবাৰ হ'লেও চাই ল'ব, কিবা কাম কৰি থকা অৱস্থাত বা ফ্ৰী টাইম থাকিলে এনেকৈ চাই ল'ব। তাৰ বাবে দিনত এবাৰ হ'লেও কাইণ্ডলি ভিজিট কৰিব এই ইউটিউব চেনেলটি। বন্ধুসকল, আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ এটা মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। খবৰটো আমাৰ কৃষক বন্ধুসকলৰ লগত জড়িত। মানকাছাৰত বানত তছনছ কৃষকৰ সপোন। প্ৰথমটো বানে পাথৰীয়া গাঁও পঞ্চায়তৰ 100 বিঘা ধাননি পথাৰ তছনছ হ'ল। ঠিক আছে, আৰু ইয়াৰ বাবে কি হ'ল, কৃষকসকলৰ দুৰ্দশা হৈছে। আৰু মই ইয়াৰ বাবে কৃষি বিভাগত মই ডেফিনেটলি জানো চৰকাৰে নিজৰ কামখিনি কৰিব। তথাপি আজিৰ ভিডিঅ'টোৰ মাধ্যমে কোনোবাই যদি কৃষি বিভাগৰ লগত জড়িত কোনো বিষয়া বা কৰ্মচাৰী বা কোনো মানুহ যিসকলে মোৰ ভিডিঅ'টো মানে চেণ্ড কৰিব পাৰিব বা স্প্ৰেড কৰিব পাৰিব, শ্বেয়াৰ কৰি দিব পাৰিব, কাইণ্ডলি শ্বেয়াৰ কৰি দিব কৃষি বিভাগৰ লগত, যেন কৃষক বন্ধুসকলে সহযোগিতা লাভ কৰে। কাৰণ বানত ক্ষতিগ্ৰস্ত হোৱা কৃষক বন্ধুসকলে যেতিয়া সহযোগিতা লাভ কৰিব তেতিয়া কি হ'ব, অকণমান হ'লেও তেওঁলোকে সকাহ লাভ কৰিব। আমাৰ কৃষক বন্ধুসকল হৈছে আমাৰ অন্নদাতা, সেইকাৰণে তেওঁলোকৰ ক্ষতি হোৱা মানে আমাৰ নিজৰ ক্ষতি হোৱা। সেইকাৰণে কৃষক বন্ধুসকল যেন সুবিধাসমূহ লাভ কৰে, তেওঁলোকৰ ক্ষতিসমূহ যেন অকণমান যিসমূহ ক্ষতি হৈছে কিন্তু তেওঁলোকে যেন আগন্তুক দিনত ধুনীয়াকৈ নিজৰ কৃষিকাৰ্যটো সম্পন্ন কৰিব পাৰে, ভালকৈ থাকিব পাৰে। তাৰ বাবদ মই কাইণ্ডলি ৰিকুৱেষ্ট কৰিম চৰকাৰক, ৰিকুৱেষ্ট কৰিম যেন উপযুক্ত ব্যৱস্থা লয়। বন্ধুসকল, এইটো হৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে ডেফিনেটলি বহুত কাম কৰি আছে, চৰকাৰে আগন্তুক দিনতে ব্যৱস্থা ল'ব, মোৰ ভৰসা আছে। বন্ধুসকল, এতিয়া হোৱা আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বেংকৰ লগত জড়িত। আমাৰ সকলোৰে বেংকৰ একাউণ্ট আছে, সেইকাৰণে বেংকৰ লগত জড়িত কিবা দৰকাৰী ইনফৰমেশ্যন আহিলে আমি সকলোৱে অৱগত থাকিব লাগিব। কাৰণ বৰ্তমান যুগত বেংকৰ একাউণ্ট নাথাকিলে আপোনালোকে বহু কাম কৰিব নোৱাৰিব। কাৰণ বিভিন্ন ধৰণৰ পেমেণ্টসমূহো এতিয়া বেংকৰ মাধ্যমে হয়। আপোনালোকে বেংকত টকা জমা ৰাখে, টকা উইথড্ৰ কৰে, কিন্তু তাৰ উপৰি বহুতে চেলেৰিও লাভ কৰে বেংকৰ মাধ্যমে। বহুতে নিজৰ বিজনেছ আদি যদি আছে সেইটোও হয় বেংকৰ মাধ্যমে। আপোনাৰ যদি এটা স্থানত থাকে, আপোনাৰ আত্মীয়লৈ যদি আপুনি টকা পইচা পঠাব বিচাৰে তেতিয়া আপুনি বেংকৰ মাধ্যমে পঠাব পাৰিব। বিভিন্ন কাম কাজ কৰাৰ বাবে আপোনালোকে বেংকৰ সহযোগিতা লোৱাটো দৰকাৰ। সেইকাৰণে দৰকাৰী ইনফৰমেশ্যন আহিছে বেংকৰ লগত জড়িত, এইটো জানি লোৱা হওক। বেংকৰ লেনদেনৰ ক্ষেত্ৰত বাধ্যতামূলক আধাৰ কাৰ্ড আৰু পান কাৰ্ড আজিৰ পৰা। আধাৰ কাৰ্ড আৰু পান কাৰ্ড বাধ্যতামূলক হৈ পৰিব বেংকৰ লেনদেনৰ ক্ষেত্ৰত। সম্পূৰ্ণ নিউজটো চাওক। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা দিছে, এইটো সকলো সময়ে প্ৰযোজ্য নহ'ব এই নিয়ম। অৱশ্যে আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো থকাটো বা এপ্লাই কৰাটো এইটো সকলো সময় প্ৰযোজ্য নহ'ব। 20 লাখ টকাৰ অধিক টকা জমা আৰু উইথড্ৰ কৰিলে, 20 লাখৰ অধিক যদি টকা আপুনি জমা ৰাখে বা উইথড্ৰ কৰে তেতিয়াহ'লে আপুনি পান কাৰ্ড বা আধাৰ কাৰ্ডটো তাত ইছ্যু কৰিব লাগিব, তাত শ্ব' কৰিব লাগিব। তাৰপিছত বেংক আদি, ডাকঘৰ আদিকে ধৰি সকলোতে এই নিয়ম প্ৰযোজ্য হ'ব। ইনফেক্ট একাউণ্ট খোলাৰ সময়তো প্ৰযোজ্য হ'ব এই নিয়ম। বন্ধুসকল, আজিৰে পৰা সাৱধান হওক। যিসকলে হিউজ এমাউণ্টৰ বিভিন্ন বিজনেছ আদি কৰে তেওঁলোকৰ বাবে অতি জৰুৰী ইনফৰমেশ্যন, আধাৰ কাৰ্ড আৰু পান কাৰ্ড থাকিব লাগিব যদি আপুনি 20 লাখ টকাতকৈ বেছি ধন তেনেকৈ উইথড্ৰ বা জমা ৰাখে। বন্ধুসকল, এইটো হৈছে বেংকৰ লগত জড়িত তথ্য। তাৰ উপৰি বেংকৰ একাউণ্ট খোলাৰ সময়তো আপুনি বেংকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো দিব লাগিব। এইটো এটা দৰকাৰী খবৰ। সেইকাৰণে যিসকলে বেংকৰ একাউণ্ট খোলা নাই কাইণ্ডলি খুলি ল'ব, আধাৰ কাৰ্ড পেন কাৰ্ডটোৰ লগত শ্ব' কৰিব। বন্ধুসকল, এইটো হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আহোঁ আজিৰ
এটা প্ৰমুখ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত জড়িত। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে বৃহৎ উপহাৰৰ এটা টোপলা আনিছে। এতিয়া বৃহৎ উপহাৰৰ টোপলা মানে কি আছে এই উপহাৰৰ টোপলাত, কোনে কোনে লাভ কৰিব এই উপহাৰ। বন্ধুসকল, সকলো তথ্য জনাই আছো, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। খবৰটো হৈছে প্ৰথম খবৰটো হৈছে যে 116খন চাহ বাগিচাৰ বাবে 96খন হাইস্কুলৰ উদ্বোধন কৰা হ'ব। অতি ভাল খবৰ, কাৰণ চাহ বাগিচা অঞ্চলত থকা মানুহসকলৰ শিক্ষাগত অগ্ৰগতি যেতিয়া হ'ব, তেতিয়াহ'লেহে তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰখিনি পাব পাৰিব। কাৰণ শিক্ষা হৈছে আমাৰ জীৱনৰ পথ পৰিদৰ্শক। আমি যদি শিক্ষিত হওঁ, তেতিয়াহ'লেহে আমি আমাৰ অধিকাৰটোও জানিব পাৰিম, তাৰ উপৰি অধিকাৰটো লাভ কৰিব পাৰিম। কেৱল নিজেই নহয়, নিজৰ ওচৰত থকা নিজৰ চিনাকি মানুহ, ওচৰত থকা মানুহ সকলোৰ বাবে, সমাজৰ বাবে আমি কিবা এটা ভাল কাম কৰিব পাৰিম। ইয়াৰ বাবে 750জন শিক্ষকক নিযুক্তি দিছে চৰকাৰে। আৰু এবছৰত প্ৰতিটো হাইস্কুলৰ বাবে, ঠিক আছে, প্ৰতিটো হাইস্কুল হ'ব। এবছৰৰ ভিতৰত প্ৰতিটোক হাইস্কুল মানে হাই ছেকেণ্ডেৰী কৈ দিয়া হ'ব। এই যে হাইস্কুলসমূহ খোলা হৈছে, 96খন হাইস্কুল উদ্বোধন কৰা হৈছে, এবছৰৰ ভিতৰত এইবোৰ হাই ছেকেণ্ডেৰী স্কুল কৰি দিয়া হ'ব। আৰু এই স্কুলসমূহত ক্লাছ 11 আৰু ক্লাছ 12 মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুটা থাকিব। তাৰপিছত আছে যে ইয়াতকে অধিক 200খন হাইস্কুল খোলা হ'ব। আৰু আগন্তুক দিনত 200খন হাইস্কুল খোলা হ'ব। 4ৰ পৰা 5খন বাগিচা মিলাই একোখন মহাবিদ্যালয় গঠিত কৰা হ'ব। এইটো এটা অতি ভাল খবৰ। আৰু এই চাহ বাগিচা অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰাৰ বাবে প্ৰয়োজন নহ'ব কোনো এনঅ'চিৰ প্ৰয়োজনীয়তা নহ'ব। তাৰ উপৰি ৰাজ্য চৰকাৰে নিজে ঘৰ সাজি দিব বাগানৰ পৰিয়ালক। আৰু মানে কি ক'ম আৰু, চৰকাৰে ইমান ভাল এটা পদক্ষেপ লৈছে যে চাহ বাগিচাৰ মানুহসকলৰ বাবে। কাৰণ তেওঁলোকে হৈছে অসমৰ এটা মানে অঞ্চলত থকা অসমৰ আমি ক'ব পাৰোঁ যে অসমৰ এটা বহুত ইম্পৰ্টেণ্ট এটা পাৰ্ট। ঠিক আছে, তেওঁৰ যিটো সংস্কৃতি, এই চাহ বাগিচা অঞ্চলৰ মানুহৰ সংস্কৃতি তথা তেওঁলোকৰ যিটো অসমৰ বাসিন্দা, তো তেওঁলোকৰ অগ্ৰগতি হ'লে আমাৰ অসমত থকা প্ৰতিটো জনজাতি জাতি সকলোৰ যেতিয়া ডেভেলপমেণ্ট হ'ব, তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব পাৰিব। আৰু চৰকাৰে বৰ্তমান যিটো পদক্ষেপ লৈছে অতিকৈ ৱেলকাম কৰাৰ যোগ্য, মই এইটো একদম ৱেলকাম কৰিছোঁ। তাৰ উপৰি ৰাজ্য চৰকাৰে নিজ ঘৰ সাজি দিব। আৰু এটা কথা, এই যে স্কুলসমূহ হৈছে তাত মনত ৰাখিব, কেৱল মাত্ৰ এই মিড ডে মিল, দুপৰীয়াৰ যিটো আহাৰ দিয়ে সেইটোৱে নাথাকিব, তাৰ লগতে ব্ৰেকফাষ্ট, ৰাতিপুৱাৰ ছাত্ৰ ছাত্ৰীসকলক এই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোও প্ৰদান কৰা হ'ব। কাৰণ তেওঁলোকৰ মা দেউতাই গুচি যায় কাম কৰিবলৈ বাগিচাত। এতিয়া তেওঁলোকে যেতিয়া স্কুলত আহিব, বহুতেতো নোখোৱাকৈ আহিব। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডিচিশ্যন লৈছে যে এই চাহ বাগিচা অঞ্চলত থকা স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্টৰ সুবিধা যেন দিয়া হয়। এইটো সঁচাই গুৰুত্বপূৰ্ণ কথা, কাৰণ তেওঁলোকে পেৰেণ্টছে যাব লাগে, মা দেউতাই যাব লাগে কাম কৰিবলৈ ৰাতিপুৱাই। সেইকাৰণে তেওঁলোকৰ বাবে যিটো ডিচিশ্যন লৈছে চৰকাৰে, এইটো গ্ৰহণযোগ্য সঁচাই। আৰু ইয়াৰ উপৰি চাহ বাগিচা অঞ্চলৰ স্কুলসমূহৰ সাংস্কৃতিক দিশতো আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰতি বছৰতে শিক্ষা বিভাগৰ ফালৰ পৰা অনুদান আগবঢ়োৱা হ'ব। ঠিক আছে, যেন তেওঁলোকে সাংস্কৃতিক দিশতো আগবাঢ়ে। ইয়াৰ উপৰি টিচাৰ্ছসকলক ট্ৰেইনিং প্ৰভাইড কৰা হ'ব, সময়ে সময়ে টিচাৰ্ছসকলক ট্ৰেইনিং প্ৰভাইড কৰা হ'ব, যেন তেওঁলোকে চাহ বাগিচা অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ধুনীয়াকৈ এটা শিক্ষাগত কেৱল এডুকেশ্যনে নহয়, বিভিন্ন দিশক যেন তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে। চ' বন্ধুসকল, এইটো হৈছে এই টোপলা মুখ্যমন্ত্ৰী যিটো নতুন দিছে, উপহাৰ দিছে অসমক, সেই উপহাৰ সম্পৰ্কে। এতিয়া আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। এইটো আপোনালোকৰ প্ৰশ্নৰ পৰা উদয় হোৱা। অৰুণোদয় আঁচনিৰ এপ্লাই বৰ্তমান চলি আছে নেকি, এইটোক লৈ বহুতে মোক প্ৰশ্ন সোধে। মই উত্তৰ দিছোঁ যে বৰ্তমান অৰুণোদয় আঁচনি এপ্লাই চলি থকা নাই। 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ভেৰিফিকেশ্যন প্ৰচেছ হ'ব। তাৰ পাছত অৰুণোদয় আঁচনিৰ নতুন এপ্লাই প্ৰচেছ আৰম্ভ হ'ব। 15 জুলাইৰ পাছত অৰুণোদয় আঁচনিৰ নতুন এপ্লাই প্ৰচেছ হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, কিন্তু বহুতে মোক সুধিছে যে বৰ্তমান অনলাইন অৰুণোদয় আঁচনি এপ্লাই হৈ আছে নেকি, বহুতে বোলে অনলাইন এপ্লাই কৰিছে। চ' বন্ধুসকল, মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাই দিওঁ। অৰুণোদয় আঁচনিৰ এটা অনলাইন ৱেবছাইট আছে, পৰ্টেল আছে।
আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব, তাত গৈ লিখিব orunodoi.in লিখি সাৰ্চ কৰিব। তাত অৰুণোদয় আঁচনিৰ হোম পেজটো যোৱাৰ অপশ্যন আছে, তাত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এটা পেজ খুলিব, যেটো পেজত অৰুণোদয় আঁচনিৰ লগত জড়িত সকলো তথ্য তাত আছে অনলাইন। তাত আপোনালোকে চাব অৰুণোদয় আঁচনিৰ নতুন এপ্লাই প্ৰচেছ সম্পৰ্কে কোনো ধৰণৰ অপশ্যন নাই, ঠিক আছে। মানে অৰুণোদয় আঁচনিৰ অনলাইন প্ৰচেছ বৰ্তমানো চলি থকা নাই। চৰকাৰে এতিয়ালৈ অৰুণোদয় আঁচনিৰ এপ্লাই প্ৰচেছটো অনলাইন হ'ব নে অফলাইন হ'ব আগন্তুক দিনত এইখিনি কথা উল্লেখ কৰা নাই। যেতিয়া অনলাইন প্ৰচেছ আহিব তেতিয়া মই ভিডিঅ'ৰ মাধ্যমে জনাই দিম। আপোনালোকে 100% মোৰ ভিডিঅ'ত বিশ্বাস ৰাখিব পাৰে। ৰেগুলাৰলি ভিডিঅ' চাওক, বেলেগ কাৰো কথা শুনিব নালাগে। যিসমূহ ৰিয়েল ইনফৰমেশ্যন আছে, চৰকাৰী ইনফৰমেশ্যন, যিসমূহ প্ৰত্যক্ষ মানে একদম সঁচাই হয় ইনফৰমেশ্যনসমূহ মোৰ ভিডিঅ'ৰ মাধ্যমে লাভ কৰিব। সেইকাৰণে কেৱল মাত্ৰ মোৰ ভিডিঅ'জবোৰ ৰেগুলাৰলি ফ'ল' কৰিব। সো বন্ধুসকল, এইখিনি হৈছে আজিৰ আপডেটসমূহ। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব। তাৰ লগতে ভিডিঅ'টো হোৱাটছআপ, ফেচবুক আদিকে ধৰি সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি দিব। সো বন্ধুসকল, আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।